হেল্ল' ফ্ৰেণ্ডছ, চুমুছ কিটচেনলৈ মই চুমুৱে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অতি সহজতে বনাব পৰা এটা কেঁচা জলকীয়া আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এই আচাৰবিধ বনাবলৈ অতি সহজ আৰু অতি কম সময়ৰ ভিতৰতে বনাব পাৰি। তেনে আহকচোন এই আচাৰবিধ বনাবলৈ মোক কি সামগ্ৰীৰ প্ৰয়োজন হ'ব আৰু কেনেদৰে বনাওঁ। প্ৰথমতে মই 200 গ্ৰাম জলকীয়া ভালদৰে ধুই লৈছোঁ আৰু আপোনালোকে লক্ষ্য ৰাখিব যাতে জলকীয়াখিনিত অকণমানো পানী লাগি নাথাকে। তাৰপিছত মই এনেদৰে ঠাৰিকেইডাল ছিঙি ল'লোঁ। এতিয়া মই জলকীয়াকেইটা সৰু সৰুকৈ এনেদৰে কাটি ল'ম। সৰু সৰুকৈ কাটিলে জলকীয়াৰ ভিতৰত তেল সোমাই যায় আৰু খাবলৈও সোৱাদ হয়। আপোনালোকে ইচ্ছা কৰিলে দীঘলকৈ মাজেৰে ফালি দিও ৰাখিব পাৰে। আৰু জলকীয়াখিনি কাটোতে আপোনালোকে সাৱধানে কাটিব। মই এনেদৰে চুৰিৰ সহায়ত কাটি লৈছোঁ, আপোনালোকে কেঁচিৰ সহায়তো কাটি ল'ব পাৰে। এনেদৰে মই সৰু সৰুকৈ গোটেইখিনি জলকীয়া কাটি ল'লোঁ। ইয়াৰ পিছত মই পেন এখন গৰম হ'বলৈ দিছিলোঁ। ইয়াতে মই 1 চামুচ জিৰা, চফ গুটি 1 চামুচ, মিঠি গুটি 1 চামুচ আৰু সৰিয়হ 2 চামুচ ল'লোঁ। আৰু এইখিনি গোটা মছলা ভালদৰে 4-5 মিনিটমানৰ কাৰণে ভাজি ল'ম। বেছি ভাজিব নালাগে, 4-5 মিনিট ভাজিলেই হৈ যাব। মোৰ প্ৰায় হৈয়ে গৈছে। তাৰপিছত মই মিক্সাৰ জাৰ এটাত এইখিনি সুমিয়াই লৈ ঠাণ্ডা হ'বলৈ ৰাখি দিম আৰু ঠাণ্ডা হ'লে এইখিনি গ্ৰাইণ্ড কৰি ল'ম। তাৰপিছত মই একেখন পেনতে মিঠাতেল গৰম হ'বলৈ দিম। মই 2 কাপ মিঠাতেল লৈ লৈছোঁ, আপোনালোকে প্ৰয়োজন মতে লৈ ল'ব। মছলাখিনিও মোৰ গ্ৰাইণ্ড কৰা হৈ গৈছে। এতিয়া মই কাটি থোৱা জলকীয়াখিনিত মছলাখিনি মিক্স কৰি ল'ম ভালদৰে। এনেদৰে গোটেইখিনি মই মিক্স কৰি ল'ম। তাৰপিছত ইয়াতে নিমখ আধা চামুচ দি ল'লোঁ। আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব। আৰু মই ভালদৰে মিক্স কৰি ল'লোঁ। হালধি পাউডাৰ 1 চামুচ দি ল'লোঁ। আকৌ ভালদৰে মিক্স কৰি ল'লোঁ। হিং দি ল'লোঁ 4/4 এভাগ চামুচখনৰে। আকৌ ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত গৰম কৰি থোৱা তেলখিনি ইয়াতে অলপ অলপকৈ দি ল'ম। আকৌ মিক্স কৰি ল'ম এইখিনি। এনেদৰে মই গোটেইখিনি তেল ইয়াতে এড কৰি দিম আৰু ভালদৰে মিহলাই ল'ম। তাৰপিছত মই ভিনেগাৰ 1 চামুচ ইয়াতে দি দিলোঁ। আকৌ এইখিনি ভালদৰে মিক্স কৰি ল'লোঁ। আচাৰ ৰেডি হৈ পৰিছে। আপোনালোকে ইচ্ছা কৰিলে লগে লগেও পৰিৱেশন কৰিব পাৰে, নহ'লে এয়াৰটাইট কণ্টেইনাৰত ভৰাই বহুদিনলৈও ৰাখি খাব পাৰে। মোৰ ৰেচিপিটো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আজিলৈ আহিছোঁ। ধন্যবাদ।